নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মিক্স মছলা কিচেনলৈ মই পুনৰবাৰৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ কিচেনত মই আপোনালোকলৈ আগবঢ়াই আনিছোঁ কেঁচা জলকীয়া আৰু শুকান মাছৰ চাটনি ৰেচিপি। মই ইয়াত 250 গ্ৰাম কেঁচা জলকীয়া লৈছোঁ। মই ইয়াক ভালদৰে ধুই ইয়াৰ ঠাৰিবোৰ ছিঙি লৈছোঁ। ঠাৰিবোৰ ছিঙি লোৱাৰ পিছত আমি এতিয়া ইয়াক এটা মিক্সাৰত ভালদৰে পিচি লৈ চাটনি বনাম। মিক্সাৰত পিছাৰ আগতে কিন্তু আমি এই কেঁচা জলকীয়াখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। মই ইয়াত এখন কেৰাহী গৰম কৰি লৈছোঁ, গেছৰ জোৰ ফ্লেমত আছে। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ এই কেঁচা জলকীয়াকেইটা। তাৰপিছত মই ইয়াত এড কৰি দিম এখন চামুচেৰে এচামুচ তেল। এনেদৰে সলাই সলাই মই ইয়াক 3 মিনিটমানৰ কাৰণে ভাজি ল'ম। আমি 3-4 মিনিটমানৰ কাৰণে ইয়াক ভাজিম, যেতিয়ালৈকে ইয়াৰ ওপৰৰ সেউজীয়া চালচটা অকণমান কোমল হৈ নাযায়। এয়া চাওক 4-5 মিনিটমান ভজাৰ পিছত আমাৰ কেঁচা জলকীয়াখিনি এনেধৰণে সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দি ইয়াক মিক্সিত ভালদৰে মিহিকৈ খুন্দি ল'ম। मैंने यहाँ पे মই যিহেতু ঘৰত হিন্দী কওঁ, মই বেংগলোৰৰ পৰা কওঁ, গতিকে মই পটককৈ হিন্দী কৈ পাইছিলোঁ। মই ইয়াত এটা মিক্সাৰ জাৰ লৈছোঁ। এতিয়া এই জাৰটোত মই এনেধৰণে ভাজি লোৱা এই জলকীয়াখিনি প্ৰথমতে ভৰাই ল'ম। এই জলকীয়াখিনি ভৰাই লোৱাৰ পিছত মই ইয়াত 3টা লচুন লৈছোঁ আৰু 2 ইঞ্চি মানৰ এটুকুৰা আদা লৈছোঁ। এইকেইটাও ইয়াত মিলাই ল'ম। তাৰপিছত ইয়াক ভালদৰে মিহিকৈ পিচি ল'ম। মই বহুত বেছি মিহিকৈ পিচি নলওঁ, ইয়াক অকণমান গোটা গোটা হৈ থাকিবলৈ দিম। মই জলকীয়াখিনি মিক্সিত এনেদৰে খুন্দি ল'লোঁ। ই একেবাৰে সৰু সৰু হৈ যোৱা নাই, মিহিকৈ খুন্দা নাই। মই ইয়াক অকণমান ডাঙৰ ডাঙৰ হৈ থাকিবলৈ দিছোঁ। এনেদৰে থাকিলে আমাৰ চাটনিখিনি বেছি ভাল হ'ব। তাৰ পাছত মই এনেধৰণৰ 2জনী শুকান মাছ লৈছোঁ। এইকেইজনী হৈছে সাগৰীয়া শুকান মাছ। সাধাৰণতে আমাৰ এইফালে এনেধৰণৰ সাগৰীয়া শুকান মাছেই পোৱা যায়। ইয়াত নদীৰ মাছ বেছিকৈ পোৱা নাযায়। গতিকে মই ইয়াৰ লগতে কেঁচা জলকীয়াৰ চাটনি বনাম। এতিয়া আমি এই মাছকেইজনী অকণমান পুৰি ল'ম। আমাৰ ঘৰত যিহেতু জুইশাল নাই, গতিকে মই গেছৰ ফ্লেমতে ইয়াক পুৰি ল'ম। মই এনেকুৱা ধৰণৰ এখন চালনীৰ ওপৰত ইয়াক পুৰি ল'ম। কিন্তু অসমৰ মানুহৰ সকলোৰে ঘৰত জুইশাল উপলব্ধ হয়। আপোনালোকে জুইশালৰ আঙাঠাত ইয়াক পুৰি ল'ব পাৰে। জুইশালৰ আঙাঠাত পুৰিলে ইয়াৰ ফ্লেভাৰ আৰু বেছি বাঢ়ি যায়। এতিয়া আমি ইয়াক গেছৰ ফ্লেমতেই ভালদৰে পুৰি লওঁ আহক। এয়া চাওক, মাছকেইজনী মই এনেদৰে গেছৰ ওপৰত ভালদৰে সিজি যোৱালৈকে পুৰি ল'ম। প্ৰথমে আমি তলৰ ফালৰ পৰা সিজিবলৈ দিম। এনেধৰণে আমি সিজাব লাগিব। আমাৰ মাছকেইজনী এফালে অকণমান পুৰি গৈছে। এতিয়া আমি ওলটা কৰি ল'ম। ই অকণমান দেৰি যোৱাৰ নিচিনা লাগিছে, কিন্তু ই ভিতৰৰ ফালে দেৰি নাযায়। এইফালেও আমি ভালদৰে ইয়াক এনেদৰে পুৰি ল'ম। এনেদৰে লুটিয়াই লুটিয়াই মই মাছকেইজনী 3-4 মিনিটমানৰ কাৰণে পুৰি লৈছোঁ। ই একদম ভিতৰলৈকে নিসিজিলেও হ'ব, কাৰণ আমি ইয়াক পুনৰ বাৰৰ বাবে ভাজিম। গতিকে আমি এতিয়া এই মাছকেইজনী ভালদৰে চফা কৰি ল'ম। যেতিয়ালৈকে আমাৰ মাছকেইজনী ঠাণ্ডা হৈ নাযায়, তেতিয়ালৈকে আমি ইয়াৰ চাটনিৰ মছলাখিনি তৈয়াৰ কৰোঁ। প্ৰথমতে মই ইয়াত 1 কাপ তেল এড কৰি দিছোঁ। ই 6-7 চামুচমান হ'ব। এতিয়া মই ইয়াত এড কৰি দিছোঁ এনেদৰে সৰু সৰুকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ পিঁয়াজ।
মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ইয়াত ভাজিম। পিঁয়াজখিনি আমি ভালদৰে এনেদৰে সলাই ভাজি ল'ম। এতিয়া আমাৰ পিঁয়াজখিনি অকণমান কোমল হৈছে, কিন্তু এতিয়ালৈকে ৰঙচুৱা হোৱা নাই। আমি আৰু অলপ সময়ৰ বাবে ইয়াক ভাজি ল'ম। মই ইয়াত তেলৰ পৰিমাণ অকণমান বেছিয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ চাটনিখিনি তেল বেছি হ'লেহে ভাল লাগে। এতিয়া মই ইয়াত এড কৰি দিছোঁ এনেদৰে কাটি লোৱা সৰু চাইজৰ এটা বিলাহী। এই বিলাহীখিনি ভালদৰে সিজি লোৱালৈকে আমি পুনৰ ইয়াক ভাজিম। আমাৰ বিলাহীখিনি অলপ সিজিছে। এতিয়া মই ইয়াত ডাইৰ পাউডাৰ মিক্স কৰিম। মই ইয়াত এচামুচ হালধি লৈছোঁ। তাৰপিছত মই ইয়াত লৈছোঁ আধা চামুচ জিৰা পাউডাৰ। মই ইয়াত মাত্ৰ ইমানেই মছলা ব্যৱহাৰ কৰিছোঁ। মই ইয়াত আৰু একো বেলেগ ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। মই ইয়াক একেবাৰে ঘৰুৱা চিম্পল টাইপেৰে বনাইছোঁ। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ আমি আগতে এনেদৰে পিচি লোৱা, অৰ্থাৎ খুন্দি লোৱা জলকীয়াখিনি। ইয়াক আমি ভালদৰে এনেদৰে মিক্স কৰি লৈ সিজাম। এয়া চাওক, আমাৰ গোটেইখিনি তেলৰে ইয়াত ব্যৱহাৰ হৈছে। কেঁচা জলকীয়াখিনিয়ে গোটেই তেলখিনি শুহি পেলাইছে। সেইকাৰণে মই ইয়াত তেল অকণমান বেছিকৈ এড কৰিছিলোঁ। এতিয়া আমি পুনৰ ইয়াক এনেদৰে সলাই ভালদৰে জলকীয়াখিনি সিজি যোৱালৈকে ভাজি ল'ম। মই এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ, আৰু গেছৰ ফ্লেমটো ল' কৰি দি মই এনেদৰে ইয়াক আৰু ৩-৪ মিনিটমানৰ কাৰণে ভালদৰে ভাজি ল'ম। কাৰণ আমাৰ জলকীয়াখিনি ভালদৰে ভাজি ল'লেহে চাটনিখিনি খাবলৈ ভাল লাগিব। জলকীয়াৰ এই কেঁচা স্মাইলটো সম্পূৰ্ণৰূপে ইয়াৰ পৰা নাইকিয়া হোৱা যোৱালৈকে ভাজিয়ে থাকিব লাগিব। ৪ মিনিটমান ভজা হৈ গৈছে। এয়া চাওক, জলকীয়াৰ পৰা অলপকৈ তেল ওলাইছে। জলকীয়াৰ তেলখিনি এৰি দিছে। এতিয়া আমাৰ অকণমান আৰু ভাজিবৰ প্ৰয়োজন আছে। প্ৰায় মছলাখিনি এতিয়া তৈয়াৰ হৈয়ে গৈছে। যেতিয়ালৈকে আমাৰ মছলাখিনি তৈয়াৰ হয় তেতিয়ালৈকে আমি মাছকেইজনী চফা কৰি লওঁ। আহক এতিয়া আমি মাছকেইজনী চফা কৰি লওঁ। ঠাণ্ডা হৈ গৈছে। প্ৰথমতে মই ইয়াত মাথাৰ ফাললৈকে ধৰি লৈছোঁ। তাৰপিছত এখন চামুচৰ সহায়ত মই ওপৰৰ বাকলি চটা এনেদৰে গুচাই দিছোঁ। ই একেবাৰে সহজেই এৰি যায়। এয়া চাওক কিমান ধুনীয়াকৈ এৰি গৈছে আমাৰ মাছকেইজনীৰ ওপৰৰ বাকলিকেইখন। তাৰপিছত মই ইয়াক এনেদৰে ওলটা কৰি ল'ম। পুনৰ চামুচৰ সহায়ত ইয়াক এনেদৰে বাকলিখিনি গুচাই ল'ম। তাৰপিছত মই এনেদৰে মাথাটো ছিঙি দিছোঁ। ছিঙি দি লৈ মই মাছজনী এনেকুৱা ধৰণৰ কৰি লৈছোঁ। তাৰপিছত মই এনেদৰে ইয়াৰ পৰা যিখিনি কোমল মাংস থাকে সেইখিনি মই এনেধৰণে উলিয়াই লৈছোঁ। আমি এনেদৰে দুইজনী মাছ চফা কৰি ল'ম। এয়া চাওক, মই দুইজনী মাছ এনেদৰে ভালদৰে গুচাই লৈছোঁ। ইয়াৰ মাত্ৰ কোমল অংশখিনিহে লৈছোঁ। মই বাকীৰ কাঁইটবিলাক পেলাই দিছোঁ। এতিয়া আমি এই মাছখিনি ভাজি লোৱা জলকীয়াখিনিৰ লগত মিক্স কৰি পুনৰ ভাজিম। এয়া চাওক, আমাৰ জলকীয়াখিনি ভজা হৈ গৈছে। জলকীয়াখিনি অকণমান বেছি জ্বলা। ইয়াৰ পৰা ইমান গন্ধ ওলাইছে যে মোৰ একদম দুবাৰমান ফচকা লাগি গৈছে। চৰচৰণি খাইছোঁ মই। এতিয়া মই ইয়াত গুচোৱা মাছখিনি মিহলি কৰি দিম। এনেদৰে মিহলি কৰি আমি ইয়াক ভালদৰে সলাই ল'ম। গেছৰ ফ্লেমটো মই এতিয়াও ল' ৰাখিছোঁ। এই গোটেই মাছখিনি এনেদৰে সৰুকৈ ভাঙি আমি জলকীয়াখিনিৰ লগত মিহলি কৰি ল'ম। এনেদৰে সৰুকৈ ভাঙি ল'লে এই শুকান মাছৰ যিটো ফ্লেভাৰ থাকে সেই ফ্লেভাৰটো এই গোটেই জলকীয়াখিনিৰ লগত মিক্স হৈ যাব। তেতিয়া আমাৰ চাটনিখিনি খাবলৈ বেছি ভাল লাগিব।
মই ইয়াত এডালো কাঁইট থাকিবলৈ দিয়া নাই। এনেদৰে মই ভাঙি ভাঙি সলাই সলাই ইয়াক ভাজি লৈছোঁ। এয়া চাওক, মই গোটেই মাছখিনি এনেদৰে ভাঙি ভাঙি ভালদৰে মিহলাই দিলোঁ। এতিয়া আমাৰ চাটনি প্ৰায় তৈয়াৰ হৈ গৈছে। ইয়াক আমি এনেদৰে সলাই সলাই পুনৰ 5 মিনিটমানৰ কাৰণে ভাজি ল'ম। কিন্তু আমি ইয়াক এনেদৰে সলাই থাকিম, নহ'লে তলৰ ফালৰ পৰাই দেৰি আহিব। মাছখিনি সিজি যোৱালৈকে আমি এনেদৰে সলাই থাকোঁ। ই খাবলৈ ভাল লাগিব। এতিয়া আমাৰ চাটনি ৰেডি হৈ গৈছে। মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। মই এতিয়া এখন প্লেট লৈছোঁ আৰু এই প্লেটখনত মাছখিনি এনেদৰে উলিয়াই দিছোঁ। চাটনিখিনি আমাৰ বাৰু ভাল লাগিছেনে? মই ইয়াত নিমখৰ ব্যৱহাৰ কৰা নাই, যিহেতু মাছখিনি শুকুৱাওঁতে নিমখ মাছখিনিত লগোৱা আছিল, গতিকে মই ইয়াত নিমখ ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি নিমখ লগোৱা মাছ নবনায়, তেতিয়াহ'লে নিমখৰ ব্যৱহাৰ কৰিব। এয়া চাওক, আমাৰ চাটনি ৰেডি হৈ গৈছে। আপোনালোকে ইয়াক এবাৰ গৰমে গৰমে পৰিৱেশন কৰি চাব। ৰুটিৰ লগত ইয়াক খাবলৈ খুব ভাল লাগে। মিক্স মছলা কিচেনত আজিলৈ ইমানেই, কিন্তু যোৱাৰ আগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিব। আজিলৈ আহোঁ, বাই।